তো আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ভিডিঅ'টো বহুত মানে আগচা মোৰ ইটো চেনেলৰ মানে মোৰ ভণ্টি অন্যান্য ব্লগছত দিয়া আছে। তো আজি তাৰ নেক্সট হেৰিটো শ্বুটিঙৰ মই অলপ দেখাম দৃশ্যাংশসমূহ। তো ভিডিঅ'টো লাষ্টলৈকে চাই দিব। যদি চেনেলটো নতুন হয় প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব নাপাহৰিব। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে ষ্টাৰ্ট হ'ব আৰু কি হয় চব পিছলৈকে দেখাই থাকিম। ফাইনেলি এইটোৱে হ'ল আজিৰ লোকেশ্যন। তো ইয়াতে আজি ভিডিঅ' শ্বুটিং হ'ব আৰু দেখিবলৈ আছে কি ধুনীয়া পৰিৱেশ। আৰু হিৰো আপোনাৰ ভিডিঅ'ৰ বিষয়ে অলপ কওকচোন। মিডিয়া আহি আছে আৰু অকলে চাব ছাপোৰ্ট কৰিব আৰু লগতে মানুহৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। বহুত দিন শ্বুটিং কৰা নাই, আজি প্ৰথমবাৰ কাৰণে ওলাইছোঁ। ছাপোৰ্ট কৰিবা আৰু আপোনালোকে বাছ মানে। তো আজি ইয়াতে শ্বুটিং হ'ব। তো দেখিবলৈ পাইছে এটা ধুনীয়া পৰিৱেশ আৰু তুমি হলে দুৰ্হিয়াত হাহাকাৰ কিনো চাৱনীৰে কৰা চিকাৰ তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল সুবাস বাস কাষেৰে লোকেশ্যনটো এতিয়া সেই তালৈ নিয়া হ'ল বস্তু অলপ কেমেৰা কেমেৰাটো লৈ লৈছোঁ আৰু হিৰ' এয়া পানী চানী খাইছে। আৰু আমাৰ এইয়া যোগান মন্ত্ৰী হেৰিয়া আমাৰ খাদ্য যোগান মন্ত্ৰী। তো ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ' কিমান আছেগৈ কিমান হৈছেগৈ আৰু কিমান আৰু শ্বৰ্ট বাকী আছে 100% হৈছেগৈ আৰু 50% বাকী আছে। তো কি হয় কি নহয় চব দেখাই থাকিম। মুঠতে ভিডিঅ'টো মাজতে এৰি থৈ নাযাওঁ, পূৰা লাষ্টলৈকে চাই থাকক। বস্তু এটা থাকি গ'ল মানে। তো আকৌ আহিলোঁ ইয়ালৈ। এইটো মালটো এইটো থাকি গৈছিলে। তো মাল ঘৰলৈ গৈ আছোঁ। তো দেখিবলৈ পাইছে কি ধুনীয়া লোকেশ্যন। তো এয়া কেমেৰা ৰেডি কৰি আছে আমাৰ মানে মই জানো ছোৱালীজন অৰেঞ্জ কালাৰ জেকেট পিন্ধিব লাগিব। তো দেখিবলৈ পাইছে এয়া ভিডিঅ' শ্বুট চলি আছে। তোমালে চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক নীৰৱে কত সপোনৰে ভাৰ বুকুতে হৈ যায় ভাঙি হিম বেথাৰে তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল ফুবাক বাক তুমি শীতি শীতি নিহালি তাক তুমি নয়ে নয়ে তুমি পাৰে পাৰ 6.5 hours. তুমি হলে দুৰ্হিয়াত হাহাকাৰ কিনো চাৱনীৰে কৰা চিকাৰ তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল ফুবাক চাহ লগত বিস্কুট আহিছে। আৰু এতিয়া চাহ খোৱা টাইম, অলপ ব্ৰেক লৈছোঁ কাৰণ A few moments later. তুমি ফুল ফুল ফুবাক বাক
ভিডিঅ' কৰি কেনেকুৱা লাগিলে ভিডিঅ' কৰি ভাল লাগিলে আৰু এতিয়া যাওঁ বহুত দিনৰ মূৰত কৰিছোঁ আপোনাৰ নিজৰ নিজৰ চেনেলটোৰ বিষয়ে অলপ কৈ দিয়া চেনেলটোৰ বিষয়ে চেনেলটোৰ বিষয়ে আৰু কি ক'বলৈ একো নাই মানে কি ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে বহুত দুখী হৈ আছোঁ আমাৰ বছতে দেৰি কৰি আছে ভিডিঅ' চ' সেইকাৰণে নতুন ভিডিঅ' দিবলৈ এতিয়া নতুনকৈ ভিডিঅ' কৰি আছোঁ অতি সোনকালে এটা ভিডিঅ' পাব আপোনালোকে বিমান অফিচিয়েল চেনেলটো চাব সকলোৱে ছাপোৰ্ট কৰিব চ' তেনেকৈ ভিডিঅ' দি থাকিম আৰু বিশেষকৈ আৰু নেক্সট শ্বৰ্ট ফিল্ম কেতিয়া আহিব শ্বৰ্ট ফিল্ম তোমাৰ বিহু পাছত আহিব আৰু এইটো ভিডিঅ' বিহু আগত দিম বুলি ভাবিছোঁ ডাইৰেক্টৰ কেইটামান দোকানমন্ত্ৰী কওকচোন ভিডিঅ' আজি কেনেকুৱা লাগিলে নতুন জেগা নতুন অভিজ্ঞতা হিৰ' হিৰ'ইনে জানে আৰু কেনেকৈ কি কৰিছে ভিডিঅ'টো চাব আৰু সকলোৱে মিলি জুলি লিংকটো দি দিম ব্লগটোৰ তলতে এই মেইন ডাইৰেক্টৰ মানে ষ্টৰি লভ ষ্টৰি লিখি থৈছে নতুনকৈ মই লভ ষ্টৰি নিলিখোঁ লভ ষ্টৰি লিখা নাই চাই লোৱা নিজে চাই লোৱা কি লিখা আছে মই পঢ়ি দিওঁ নি ভাবিছিলোঁ বোলে প্ৰেম ভাল বস্তু হঠাৎ গম পালোঁ বেয়া বস্তু ভিডিঅ'টো আজি ইমানেই আছিল আৰু যদি ভিডিঅ'টো অকণমান হ'লেও ভাল পালে লগৰসকলক শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুন হয় যদি প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকৈ আৰু আকৌ এটা লগ পাম এটা নতুন ভিডিঅ' লৈ বিমান অফিচিয়েল লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তো গৈ পানি এই কভাৰটো চাব পাৰিব তুমি দালে দালে তুমি পাতে